নমস্কাৰ বন্ধুসকল, আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো ভিডিঅ'টো আজি ফুড চেলেঞ্জ হ'ব গৈ আছে, তো ভিডিঅ'টো আগলৈ চাই থাকক কি হয়। ভাজিটো খোৱা নাই কেতিয়াও। আপোনালোকে দেখা পাইছে কঁঠালটো উলিওৱা হৈ গ'ল। এতিয়া সমানে ভাগ হ'ব এই দুজনৰ ভিতৰত। এতিয়া চেলেঞ্জ হ'ব, যোনে লাষ্টত শেষ কৰিব কঁঠালটো তেওঁলোকে এটা শাস্তি থাকিব। শাস্তিটো আপোনালোক দেখাই আছোঁ কি হ'ব, তো ভিডিঅ'টো আগলৈ চাই থাকক। তো এয়া দেখি আছে কঁঠাল ভাগ কৰি থকা হৈছে, ভাগ কৰি আছে। দুজনৰ ভিতৰত চেলেঞ্জ হ'ব, চাই থাকক। পিছে কঁঠাল সমানে ভাগ কৰা হৈ গৈছে, এওঁ দুজনে খাব। আৰু শাস্তিটো আপোনালোকক কৈ দি আছোঁ, যোনে কঁঠালটো খাই শেষ কৰিব নোৱাৰিব এওঁলোকে যিকোনো এজনে ধৰ এই ঔটেঙাই খতম কৰিব লাগিব, তেওঁলোকৰ শাস্তি। আপোনালোকে দেখি পাইছে প্ৰায় শেষেই হৈছে এওঁলোকৰ দুজনৰ ভিতৰত। এজনৰ প্ৰায় শেষেই হ'ল, এওঁ হাৰ মানিছে। এতিয়া ফিনিছ কৰিলে, এওঁ জিতিলে। আপোনালোকে চাই লওক, আমাৰ এওঁ হাৰি গ'ল। এওঁ এতিয়া শাস্তিটো আপোনালোকে চাই থাকক কি শাস্তি দিয়া হয়। দেখা পালে আমাৰ এজন ব্যক্তি হাৰিলে, এইজন জিতিলে। এতিয়া এওঁ শাস্তিটো দিয়া হ'ব, আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ। তো এইটো চাব পাৰে ঔটেঙা, এইটো কলি ঔটেঙা। যোনে হাৰিলে তেওঁ এতিয়া খাব, আমি তেওঁক দি আছোঁ, চাই থাকক।